মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ লেসন 4 মাইলেণ্ড নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ ভালদৰে আলোচনা কৰিম। তোমালোকে লিখি ল'বা আৰু মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ লেসন 4 মাইলেণ্ড নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে ভালদৰে বুজি ল'বা আৰু লগতে কপি পেন উলিয়াই লিখি ল'বা। প্ৰথমটো প্ৰশ্ন আছে কুৱেশ্যন এ। According to the poet, who are the bravest men? ইয়াতে কি কৈছে? কবিৰ মতে আটাইতকৈ সাহসী পুৰুষ কোন? আনসাৰটো চাই লৈছো। According to the poet, the men of his native land are the bravest. ইয়াতে কি কৈছে? যে কবিৰ মতে আটাইতকৈ সাহসী পুৰুষ হ'ল নিজৰ জন্মভূমিৰ পুৰুষসকল। Question B. When will the poet consider his lot divine? কবিয়ে কেতিয়া নিজৰ ভাগ্যক ঐশ্বৰিক বুলি গণ্য কৰিব? Answer. The poet will die willingly to save his native land and will consider his lot divine if that happens. আনসাৰটোত কি কৈছে? কবিয়ে নিজৰ জন্মভূমিক বচাবলৈ মৃত্যুবৰণ কৰিব আৰু তেতিয়াহে নিজৰ ভাগ্যক তেখেতে ঐশ্বৰিক বুলি গণ্য কৰিব। তোমালোকে নিশ্চয় বুজি পাইছা আমি কবিতাটো আলোচনা কৰোঁতে। Question C. How do you know that the poet loves his country? কবিয়ে নিজৰ দেশক ভাল পায় বুলি তোমালোকে কেনেদৰে জানিবা? Answer. We know the poet loves his country as he admires it as rich, rare, fresh and fair and is willing to die to save it. আনসাৰটোত কি কৈছে? যে আমি জানো যে কবিয়ে নিজৰ দেশখনক চহকী, বিৰল, সতেজ আৰু ন্যায্য বুলি প্ৰশংসা কৰে আৰু লগতে নিজৰ দেশখনক বচাবলৈ কবি মৃত্যুবৰণ কৰিবলৈও ইচ্ছুক। এই কথাখিনিৰ পৰাই আমি জানিব পাৰোঁ যে কবিয়ে নিজৰ দেশখনক বহুত বেছি ভাল পায়। Question D. What is the poem about? কবিতাটি কি বিষয়ত? Answer. The poem is about the poet's deep love for his homeland, its beauty, its brave people, and his willingness to protect it. এই কবিতাটিৰ বিষয়বস্তু কি হয়? কবিতাটোত কবিয়ে নিজৰ জন্মভূমিৰ প্ৰতি থকা গভীৰ প্ৰেম, ইয়াৰ সৌন্দৰ্য, ইয়াৰ সাহসী পুৰুষ আৰু নিজ দেশক ৰক্ষা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। মুঠতে আমি এইখিনিয়েই এই কবিতাটোত গম পাওঁ। মুঠতে এই কবিতাটি হ'ল এটা দেশপ্ৰেমমূলক কবিতা। 3. Read the following explanations of the two stanzas of the poem given below. Identify and write the stanza number next to its explanation. তলত দিয়া কবিতাটোৰ স্তবক দুটা আৰু তলত দিয়া ব্যাখ্যাখিনি ভালদৰে পঢ়া আৰু লগতে কোনটো ব্যাখ্যা কোনটো স্তবকৰ লগত মিলে সেইটো তোমালোকে নাম্বাৰটো লিখিব লাগিব। তাৰ মানে আমি আগতে যেতিয়া কবিতাটো পঢ়িলোঁ গম পাইছোঁ যে কবিতাটোৰ মুঠতে দুটা স্তবক আছে, মানে দুটা ষ্টেঞ্জা আছে আৰু দুটা ষ্টেঞ্জাৰ মূলভাৱ এই বক্স দুটাত দিয়া আছে আৰু কোনটো ষ্টেঞ্জাৰ মূলভাৱটো ক'ত দিয়া আছে সেইটো আমি নাম্বাৰিং কৰিব লাগিব। ঠিক আছে, তাৰ আগতে আমি ভালদৰে এই ব্যাখ্যাখিনি বুজি লওঁ। The poet says that the men of his native land are braver than those of other lands. কবিয়ে কৈছে যে তেওঁৰ জন্মভূমিৰ পুৰুষসকল আন দেশৰ মানুহতকৈ সাহসী। The women are courageous. মহিলাসকলো সাহসী। The poet will die willingly to save his native land. কবিয়ে নিজৰ জন্মভূমি বচাবলৈ স্বেচ্ছাই মৃত্যুবৰণ কৰিব। And will consider his lot divine if that happens. আৰু তেনেহ'লে নিজৰ ভাগ্যক ঐশ্বৰিক বুলি গণ্য কৰিব। এই ব্যাখ্যাখিনি পঢ়ি আমি গম পালোঁ যে এই ব্যাখ্যাখিনি আমাৰ কবিতাটিৰ ছেকেণ্ড ষ্টেঞ্জাত আছে, গতিকে ইয়াত আমি 2 বুলি লিখিব লাগিব। নেক্সট, দ্য পয়েট ইজ অল প্ৰেইজ ফৰ হিজ নেটিভ লেণ্ড। কবি জন্মভূমিৰ বাবে সকলো প্ৰশংসা, এই যিখিনি প্ৰশংসা কৰিছে গোটেই কবি জন্মভূমিৰ প্ৰশংসা। হি চেজ ডেট হিজ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ, ফ্ৰেছ এণ্ড ফেয়াৰ, ডিয়াৰ এণ্ড ৰেয়াৰ। ইয়াতে কি কৈছে? তেওঁ কয় যে তেওঁৰ জন্মভূমি চহকী আৰু বিৰল, সতেজ আৰু প্ৰিয় আৰু বিৰল।
He takes pride in the uniqueness of his native land. আৰু জন্মভূমিৰ স্বকীয়তাক লৈ তেওঁ গৌৰৱবোধ কৰে। এই ব্যাখ্যাখিনি আমি ক'ত পাইছোঁ? এইখিনি পাইছোঁ আমি ফাৰ্ষ্ট ষ্টেঞ্জাত। সেইকাৰণে ইয়াত 1 বুলি লিখিব লাগিব। নিশ্চয় তোমালোকে বুজি পাইছা? Question number 6. Find out some examples of alliterations from the poem and write down in the space provided. প্ৰশ্নটোত কৈছে যে কবিতাটোৰ পৰা কেইটামান alliterations মানে হ'ল অনুপ্ৰাসমূলক শব্দ বাছি উলিওৱা আৰু তলৰ খালী ঠাইবিলাকত লিখা। Alliterations মানে কি হয়? Alliteration is the repetition of the same consonant sound at the beginning of words in close proximity to each other. কবিতাটোত থকা কেইটামান alliterations হ'ল rich and rare, fresh and fair, dear and rare. এইকেইটা হ'ল alliterations. Question number 4. Write the rhyming words from the poem for the ones given below. তলত দিয়া শব্দবোৰৰ পৰা দুটাকে কি কৰিব দিছে? Rhyming words অৰ্থাৎ একে ছন্দযুক্ত শব্দ লিখিব দিছে। ইয়াত আছে fair. Fairৰ একে ছন্দযুক্ত শব্দ rare and fair. Savor. ইয়াত কি লিখিম আমি? braver and waver. তাৰপিছত আছে shine. ইয়াৰে rhyming words লিখিম mine and divine. Question number 7a. The poet has used a few adjectives to describe his native land. Write the adjectives in the space provided. কবিতাটোত নিজৰ দেশখনৰ বুজাবলৈ কবিয়ে কিছুমান adjectives ব্যৱহাৰ কৰিছে আৰু adjectives কেইটা তোমালোকক খালী ঠাইত লিখিব দিছে। কবিতাটিত থকা কেইটামান adjectives হ'ল rich, R-I-C-H, rich, rare, R-A-R-E, rare, fresh, F-R-E-S-H, fresh, fair, F-A-I-R, fair, আৰু আছে এটা dear, D-E-A-R. এইকেইটা হ'ল কবিতাটিত ব্যৱহাৰ কৰা adjectives. 7b question. Now write a few sentences using the words you have listed above to describe the poet's native land. তোমালোকে ওপৰৰ খালী ঠাইত যি adjectives কেইটা লিখিলা সেই কেইটাৰে কেইটামান কি লিখিব দিছে? বাক্য লিখিব দিছে। The poet's land is rich, rare, fresh and fair. It is a dear place he deeply loves and values. এইটো এটা আমি বাক্য লিখি। Question number 8. We can show love and respect for our country in our daily life by doing small acts like the ones mentioned below. তলত উল্লেখ কৰা ধৰণৰ সৰু সৰু কাম কৰি আমি আমাৰ দৈনন্দিন জীৱনৰ নিজৰ দেশৰ প্ৰতি মৰম আৰু সন্মান দেখুৱাব পাৰোঁ। যেনেদৰে এ নম্বৰত আছে helping to keep the park, roads, schools, offices, etc. clean. উদ্যান পথ, বিদ্যালয়, কাৰ্যালয় আদি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰা। বিত আছে conserving electricity by turning off lights and fans when not in use. ব্যৱহাৰ নকৰাৰ সময়ত লাইট আৰু ফেন বন্ধ কৰি বিদ্যুৎ সংৰক্ষণ কৰা। Now add few such acts to the list and write down in the space provided. এতিয়া তোমালোকে তালিকাত এনে কেইটামান কাৰ্য যোগ কৰা আৰু তলত দিয়া খালী ঠাইখিনি পূৰণ কৰা। আমি ইয়াত কি লিখিব পাৰোঁ? Keeping our classrooms and homes tidy. আমাৰ ক্লাছৰুম আৰু আমাৰ নিজৰ ঘৰখন চাফাকৈ ৰাখা। আৰু respecting our national flag. আমাৰ ৰাষ্ট্ৰীয় পতাকাক সন্মান জনোৱা। Planting trees and taking care of them. গছ-গছনি ৰোপণ কৰা আৰু লগতে গছ-গছনিবিলাকক সংৰক্ষণ কৰা। Question number 9. Listen to the text read out to you by your teacher. As you listen, write down the answers in the given spaces beside the questions. আৰু তোমালোকক এটা পেৰাগ্ৰাফ দিয়া আছে, পেজ নম্বৰ 71 উলিয়াই লোৱা। তাত দেখা পাবা ভোগেশ্বৰী ফুকননিৰ বিষয়ে এটা পেৰাগ্ৰাফ দিয়া আছে আৰু সেই পেৰাগ্ৰাফটোৰ পৰা কেইটামান মানে 3টা কুৱেশ্যন দিয়া আছে আৰু সেই কুৱেশ্যন কেইটা তোমালোকক আনসাৰ কৰিব দিছে। প্ৰথম কুৱেশ্যনটোত কি কৈছে? কুৱেশ্যন 8 কি কৈছে? Where was ভোগেশ্বৰী ফুকননি born? আনসাৰ হ'ব ভোগেশ্বৰী ফুকননি was born in নগাঁও। মানে ভোগেশ্বৰী ফুকননিৰ জন্ম ক'ত হৈছিল? নগাঁৱত হৈছিল। কুৱেশ্যন বি দিয়া আছে
When did the Quit India movement start? ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আনসাৰটো হ'ব The Quit India movement started in 1942. ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ হৈছিল। Question number 6 দিয়া আছে When did ভগেশ্বৰী ফুকননী died? ভগেশ্বৰী ফুকননীয়ে কেতিয়া মৃত্যুবৰণ কৰিছিল? আনসাৰটো হ'ব ভগেশ্বৰী ফুকননী died on September 20, 1942. ভগেশ্বৰী ফুকননী 20 সেপ্টেম্বৰ 1942 মৃত্যুবৰণ কৰিছিল। আৰু এইখিনি এই গুটি প্যাৰাগ্ৰাফটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 71 ত দিয়া আছে ভালদৰে চাই লবা। আজিৰ ভিডিওটো ইমানেই। ধন্যবাদ। যদি তোমালোকৰ আমাৰ ভিডিওসমূহ চাই ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আকৌ এনেকুৱা ভিডিওলৈ আমি নেক্সট ক্লাছত তোমালোকক লগ পাম। ধন্যবাদ।